জীৱনটো পাৰ কৰা কেতিয়াও সহজ নহয়। ইয়াক সহজ কৰি ল'বলগীয়া হয়, কিছু এলাগী কৰি আৰু কিছু সহ্য কৰি। জীৱনত এনেকুৱা এজন মানুহ থকাটো খুবেই প্ৰয়োজন, যাক হৃদয়ৰ কথাবোৰ ক'বলৈ শব্দৰ প্ৰয়োজন নহয়। জীৱনত সুখী হ'বলৈ হ'লে যিবোৰক ভাল পায় সেইবোৰক পাবলৈ চেষ্টা কৰি যাওক, নতুবা জীৱনত যি আছে তাক পাবলৈ শিকি লওক। ভাল ব্যৱহাৰ মানুহে কিতাপৰ পৰা নিশিকে, শিকে একমাত্ৰ ঘৰখনৰ পৰিয়ালৰ পৰা। মানুহৰ মনটো এনেকুৱা ঘৰ য'ত সোমাবলৈ পথ আছে, কিন্তু ঘূৰি আহিবলৈ কোনো পথ নাই। সেয়ে মনৰ পৰা গুচি যোৱাজনে মন ভাঙি যায়, কাৰণ উভতি আহিবলৈ কোনো পথ বিচাৰি নাপায়। জীৱনত অকলশৰীয়া সেইসকল লোক হৈ যায়, যি নিজতকৈ বেছি আনক কেয়াৰ কৰে। সম্বন্ধ এটা তেতিয়াহে জীয়াই থাকে, যেতিয়া সম্বন্ধটো হৃদয়ৰ পৰা আৰম্ভ হয়, কোনো প্ৰয়োজনৰ পৰা নহয়। সময়বোৰ তোমাৰ নিজৰ, গতিকে কষ্ট আৰু ইচ্ছা কৰিলে সময়বোৰক সুন্দৰ দৰে সজাব পাৰে। যদি বিচাৰে সময়বোৰক ভুল এজনৰ লগত সময় কটাই নষ্ট কৰিবও পাৰে। বিপদৰ সময়ত লগত থকাৰ আশ্বাস সকলোৱে দিয়ে, কিন্তু যিয়ে শেষ পৰ্যায়লৈ লগত থাকি যুঁজ দিয়ে তেওঁহে প্ৰকৃত শুভাকাংক্ষী। মা হৈছে একমাত্ৰ ব্যক্তি যি তোমাৰ বাবে হাজাৰটা উজাগৰি নিশা পাৰ কৰিছে আৰু হাজাৰটা উজাগৰি নিশা কটাবলৈ সকলো সময়তে সাজু আছে। এই পৃথিৱীত মানুহৰ যাত্ৰা ক'ত কেনেকৈ হয় কোনেও নাজানে। সময়ৰ মূল্য মানুহে নুবুজায়, আচলতে সময়ে বুজায় সময়ৰ মূল্য কিমান। হেজাৰটা সুখৰ স্মৃতি এটি কষ্টক মুচি দিব নোৱাৰে, কিন্তু এটি কষ্টই হেজাৰটা সুখৰ স্মৃতি মুচি দিব পাৰে। এইটোৱেই জীৱনৰ নিষ্ঠুৰ সত্য। অৱহেলা কৰিলে লোহাৰো মামৰ ধৰে, গতিকে মানুহৰ সম্পৰ্ক দূৰত্ব বাঢ়ি যোৱাটো স্বাভাৱিক। যিজনে তোমাক মাথো প্ৰয়োজন বুলি ভাবে, সেইজনে কেতিয়াও তোমাৰ দুখ কষ্টৰ মূল্য দিব নোৱাৰে। কান্দি থকা দুচকুৱে কেতিয়াও মিছা নকয়। চকু পানী তেতিয়া ওলাই যায় যেতিয়া কোনো আপোন মানুহ আঁতৰি যায়। তেওঁৰ হাততে ধৰা উচিত, যিজনে পৰিস্থিতি যিয়েই নহওক কিয় তোমাৰ হাতখন কেতিয়াও এৰি নিদিয়ে।